অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম ঠিকে দিছে ঠিকে আছে বিক্ৰম তই কিন্তু কামটো ভাল নকৰিলি বেছি নামাৰিলোঁ আৰু দে মই ল'ৰাজনৰ কথা কোৱা নাই আবে এই প্ৰাপ্তবয়স্ক মানুহজনক বুঢ়া মানুহৰ গাত কোনোবা হাত দিয়ে নেকি বে সেইজন কোন জান কোন কস্তুৰীৰ দেউতাক তই যদি আগতে জানিছিলি মোক আগতে নকলি কিয় কেনেকৈ ক'ব লাগিছিল চা বিক্ৰম এইজন কস্তুৰীৰ দেউতাক তই তেওঁক একো নকৰিবি এনেকৈ ক'ব লাগিছিল ভালে হৈছে দে এটলিষ্ট বাপেকে গম পাইছে যে ল'ৰাৰ দম আছে বিয়া হ'লে এটলিষ্ট হোল লাইফ প্ৰটেকশ্যনত থাকিব চা বিক্ৰম তই এটা কাম কৰ তই কস্তুৰীক পাহৰি যা এনেকুৱা কথা যাতে নেক্সট টাইম মুখৰ পৰা নোলায় বুজিছ নহয় কেৱল মানুহেই নহয় স্বৰ্গৰ পৰা দেৱতা নামি আহিলেও মোৰ পৰা কস্তুৰীক কোনেও আঁতৰ কৰিব নোৱাৰে ক্লিয়াৰ ক্লিয়াৰ মিছা নক'ব মই আপোনাক দেখিছোঁ আপুনি মোক ফ'ল' কৰি আহি আছিল আজি আপুনি মোক ফ'ল' কৰিছে কাইলৈ হয়তো আই লাভ ইউ বুলি ক'ব চাওক এই প্ৰেম চিমৰ কাৰণে মোৰ হাতত সময় নাই মোৰ বহুত ডাঙৰ সপোন আছে মই পাইলট হ'ব বিচাৰোঁ মাইনা জুই লাগিল আবে দে না ঐ বিক্ৰম কি কেছৰ থকা চিগাৰেট নাপায় নেকি বে দে নালাগে দেখাব ৰ'বা মই চিৰিয়াছলি আজি অকণমান কথা ক'ম মই যি ক'ম ডাইৰেক্ট ক'ম লাইফৰ মোৰ ইম্পৰ্টেণ্ট কথা এটা ক'ম আচলতে মই ঘৰৰ একমাত্ৰ ল'ৰা গতিকে মই মানে মোৰ ঘৰৰ পৰা বিয়াৰ কথা পাতি আছে একচুৱেলি বিয়াৰ বয়স হৈছে তো মায়ে কৈ আছে যোৱা 2 বছৰ ধৰি যে বিয়া পাত আৰু কি মই ঘৰৰ একমাত্ৰ ল'ৰা আৰু মই অকলে থাকোঁ আৰু মোৰ মাও অকলে থাকে গতিকে মাক এজনী বোৱাৰী লাগিব আৰু সেই সৌভাগ্যৱতী তুমি মই অলৰেডি সোধপোছ কৰিছোঁ আৰু গম পাইছোঁ যে তোমাৰ কোনো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নহয় বয়ফ্ৰেণ্ড নাই আৰু মোৰো কোনো গাৰ্লফ্ৰেণ্ড নাই গতিকে কথাটো আমাৰ দুটাৰ মাজতে ছেটেল কৰি লওঁ এটা কাম কৰোঁ নহ'লে মই তোমাক মোৰ ঘৰলৈ লৈ যাওঁ আৰু মোৰ মাৰ লগত কথা পতাই দিওঁ আৰু মোৰ মাক লৈ গৈ তুমি তোমাৰ দেউতাৰ লগত কথা পতাই দিয়া চাওক
মই আপোনাক অন্তিমবাৰৰ বাবে কৈছোঁ আপোনাৰ ওপৰত মোৰ কোনো ইণ্টাৰেষ্ট নাই প্লিজ আপুনি মোক এনেদৰে ডিষ্টাৰ্ব দি নাথাকিব শুনা তেতিয়াহ'লেতো তোমাৰ কোনো প্ৰেমিক নাই তোমাৰ কোনোবা প্ৰেমিক চেমিক থাকিলে কথা বেলেগ আছিল গতিকে মই তোমাক বিয়া কৰাম আৰু মোৰ চকুৰ আগৰ পৰা তোমাক কোনোবাই বিয়া কৰাই উঠাই লৈ যাব এনেকুৱা পুৰুষ কেতিয়াও জন্ম হোৱা নাই বুজি পালা শুনা মই ভাল মানুহ নহ'ব পাৰোঁ কিন্তু মোৰ সমান মৰম তোমাক কোনেও দিব নোৱাৰে বুজিলা যোৱা অ' হাই চোৱাচোন কি কোইনচিডেঞ্চ তুমি ইয়াত মই ইয়াত তোমাৰ কোনো প্ৰেমিক নাই তোমাৰ কোনোবা প্ৰেমিক চেমিক থাকিলে কথা বেলেগ আছে গতিকে মই তোমাক বিয়া কৰিম মোৰ চকুৰ আগৰ পৰা তোমাক কোনোবাই বিয়া কৰাই উঠাই লৈ যাব এনেকুৱা পুৰুষ কেতিয়াও জন্ম হোৱা নাই শুনা মই ভাল মানুহ নহ'ব পাৰোঁ কিন্তু মোৰ সমান মৰম তোমাক কোনেও দিব নোৱাৰে উবেৰখন ক'ত বা গ'ল উবেৰখন ময়ে পঠিয়াই দিলোঁ দিয়া ব'লা থৈ আহোঁ টিউশ্যনত আৰু যদি তোমাৰ পলম হোৱা নাই মাৰ লগত কথা পাতি আহোঁ দেউতাৰ লগতো কথা পাতিলোৱে চিনাকি হ'লোৱে অলৰেডি মই আপোনাৰ লগত কিয় যাম মই উবেৰত যাম উবেৰত যাবা নহয় ময়ো চাওঁ কাৰ সাহস আছে তোমাক মোৰ সন্মুখৰ পৰা এনেকৈ উঠাই লৈ যাবলৈ শ্বিট মই তোমাক মোৰ পৰিচয়টোৱে দিয়া নাই মোৰ নাম মিষ্টাৰ মই আপোনাক সুধিছোঁ শুনাচোন মোক কিবা দেখাত ৰেপিষ্ট টাইপ লাগে নেকি ব'লা থৈ আহোঁ দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মই তোমাক মোৰ পৰিচয়টোৱে দিয়া নাই মোৰ নাম মিষ্টাৰ মই আপোনাক সুধিছোঁ এটা কাম কৰা নহ'লে এই ওচৰে পাজৰে যিকেইখন কলেজ আছে সেইকেইখনত যোৱা তুমি গৈ এবাৰ কৈছোঁ যে মই বিক্ৰম চৌধুৰীৰ গাৰ্লফ্ৰেণ্ড তাৰপিছত গম পাবা মই তেনেকুৱা কৰাৰ দৰকাৰ কি ল'ৰাবোৰে চকুতল কৰি তোমাৰ ভৰিৰ ওচৰত আঁঠু ল'ব বুজিছা নিজকে মহাৰাণী ফিল হ'ব প্ৰেমৰ আৰম্ভণি হাঁহিৰে হয় ময়ো চাওঁ তোমাক নিবলৈ কোন ড্ৰাইভাৰ আহে শুনাচোন
মোক কিবা দেখাত ৰেপিষ্ট টাইপ লাগে নেকি ব'লা থৈ আহোঁ ব'লা থৈ আহোঁ কিয় তেতিয়াহে গম পাবা মই কেনেকুৱা কি কৰোঁ ব'লা আহা ভাল পাওঁ আপোনাৰ ছোৱালীক মই ভাল পাওঁ আজিৰ পৰা যাতে মই তোক তাইৰ লগত নেদেখোঁ বুজিছ মই কৈছোঁ মই ভাল পাওঁ আপোনাৰ ছোৱালীক আৰু মই ভাল পোৱা ছোৱালীজনীক বিয়া কৰাবলৈ ইয়ালৈ কোনো নাহে যেতিয়ালৈকে মই ইয়াত আছোঁ ক্লিয়াৰ ইমান বাহাদুৰি তোৰ দেউতা প্লিজ ব'লা কওক কি কৰিব কওক মই কিয় যাম ই যাব আপোনাৰ বাপেৰৰ ৰাস্তা এইটো কি বুলি ভাবিছে নাযাওঁ মই কি কৰিম যিখন হাতেৰে মোৰ ওপৰত হাত উঠাইছে সেইখন হাতেৰে এদিন কন্যাদান কৰিব লাগিব তাৰ আগতে মই মোৰ হাতখন কাটি পেলাম চুপচাপ থাকক হাত দেউতা ব'লা কাক দম দেখাইছে দেউতা ব'লা যাওক হাত তলত বুলি কৈছো নহয় আৰু মই জানো মোৰ ছোৱালীয়ে তোৰ নিচিনা ল'ৰা এটা অন্তত কেতিয়াও পচন্দ নকৰে সেইখিনি বিশ্বাস মোৰ আছে দেউতা ব'লা ব'লা দেউতা এৰি দিওঁ আপুনি যাওক